Hello guys, welcome back to my channel. আশা কৰিছো সকলোৱে ভালে আছে আৰু আজি আহিছো মই গোৱালপাৰা ফুৰিবলৈ আৰু আপোনালোকক দেখাম ওচৰতে মন্দিৰ আছে বুঢ়া বুঢ়ী মন্দিৰ বুলি কয় বলক আপোনালোকক দেখাম তো গাইস জায়গাটো চাও কিমান ধুনিয়া লোকেশনটো ভাল লাগিছে নে বাৰু আৰু এইটো হ'ল মোৰ ভণ্টি হাই কোৱা হাই এইটো নেকি মন্দিৰটো তো গাইস এইটোৱে মন্দিৰ মানে ইয়াতে বহুত বছৰ আগতে মানে কৈছিলে টোটেলি নাজানো মই কথাখিনি ইয়াতে কিছুমান প্ৰুফ আছে যেনেকৈ হাতীৰ ভৰিৰ ছবি ৰথ টানাৰ তেনেকুৱা আৰু এটা জাগা আছে য'ত কিবা পাৰ্বতীৰ কিবা বুলি কৈছিলে তাতে মানে 24 ঘণ্টা মানে গোটেই বছৰটোৱে পানী থাকে তাতে সেইটো কেতিয়া নুশুকায় যিমান গৰম হওক কিবা হওক বলক দেখাম আপোনালোকে আহিলে এইটো গেট আৰু এনেকৈ এইটো উঠি যাব লাগিব তো বলক গাইস পপৰ মন্দিৰটো এইখিনি আছে সৰু কৰি আৰু বাকী এই পাথৰটোৰে ৰহস্য বহুতখিনি আছে শিৱৰ টিচু আছে guys location পপৰ মন্দিৰটো চাওক গাইস এইটো হ'ল লোকেশন পপৰ ইয়াতে আছে চিনখিনি আপোনাৰ দেখিছে ইফালে কিবা এনেকৈ ৰটি দি লৈ যাওঁ বুলি কৈছিলে আৰু পপৰখিনিতো নাজানো বাৰু মই ইয়াৰে মানুহখিনিয়ে গম পাব পাহাৰ উঠি আমি চিল কৰি আছো মানে বহিছো ইয়াতে অলপমান লগত আছে ভণ্টি ফটো মাৰি আছে আহিব আপোনালোকেও চাবৰ কাৰণে আমাৰ গোৱালপাৰাখন আহিব দেই গাইস আৰু কোনে কোনে ইয়াৰ পৰা ভিডিঅ'টো চাইছে জনাব হা গাইস আমি সানসেট হোৱালৈকে ৰখিলোঁ এতিয়া লাহেকৈ সানসেট হ'ব সেইকাৰণে আমি এতিয়া ঘৰলৈকে যাবলৈ ওলাইছোঁ বুঢ়াবুঢ়ী মন্দিৰ ঘূৰা আমাৰ হৈ গ'ল আৰু টোটেলি বিষয়খিনি নাজানাৰ কাৰণে বহুত চৰি আৰু সঁচাকৈ নাজানো মই বহুত দিনৰ পিছত মই ইয়াতে আহিছোঁ বহুত দিন মানে মই অহাও নাই ইয়াতে কেতিয়াও এবাৰ আহিছিলোঁ বহুত সৰুতে যেতিয়া মোৰ কথাবোৰ মনতো নাছিলে তেতিয়া অহা এবাৰ আৰু বহুত এতিয়া এবাৰ আহিছোঁ আৰু আপোনালোকৰ মন্দিৰটো চাই কেনেকুৱা লাগে এইটো বেক চাইডৰ মন্দিৰটো মন্দিৰ মানে পাহাৰ টাইপ হয় সেইটো কোনো তেনেকুৱা নাই আৰু সৰুকৈ এটা মন্দিৰ আছে বাকী এই পাহাৰটোৰহে ৰহস্য বহুত আৰু লোকেশ্যন বহুত ধুনীয়া গাইছ ইয়াতে আপোনালোকে আহি ফটো চটো উঠিব পাৰে আমিতো উঠিলোঁ বহুত আৰু যদি কোনোবাই আহিব বিচাৰে আহি পেলাই ইয়াতে আহিব পাৰে জেগাটো বহুত ধুনীয়া আৰু আজিৰ ভিডিঅ'টো এইখিনিলৈকে ভাল লাগিছে যদি চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে নেক্সট ভিডিঅ' লগ পাম বাই বাই